আজি আমাৰ এটা বনি আছে অমিতাৰ লগত ছাগলী মাংস আৰু অমিতাৰ লগত ছাগলী মাংস কিন্তু মজা লাগে ধুনীয়া সিজিছে মজা লাগিছে খাই Seriously মজা আচলতে আজি বহুত দিনৰ মূৰত মিত্ৰ আৰু মই জিমলৈ আহিলো মানে 5 মাহ মানে হ'ল চাগে নহয় সদায় ভাবো মানে আজি যাম কাইলৈ যাম কিন্তু কিবা নহয় কিবা এটা মানে ওলাবই আৰু অহা টাইমতে আৰু আমাৰ মিত্ৰটো অকল সোমবাৰ কেনে থাকে সোমবাৰৰ পৰা যাম তেনেকুৱা সোমবাৰ মানে কিমান গ'ল ঠিকেই নাই এতিয়া কাইলৈও গা বিষ হৈ পিনি অহাটো হয় নে নহয় মানে কাইলেহে গম পাম আৰু বাৰু যি কি নহওক জিমটো কৰিলো ভাল লাগিলে আৰু বাহিৰে আহি গলো এতিয়া অলপ মাংস লৈ ললো আৰু অলপ বজাৰ লৈ ললো আজি অমিতাৰ লগত ছাগলী মাংস বনিব দেখিছে এতিয়া মাংস লৈ আনিলো এতিয়া মজা আছে মাংসটো বনাব লাগিব এতিয়া যোৱাখিনি আমাৰ মিত্ৰই চব কৰি দিলে এতিয়া মই মাংসটো বনাম আৰু আজি বনাম কুকাৰত বনাম এতিয়া তেলখিনি অলপ গৰম হলত ইয়াতে গোটা মছলা দি দিলো আৰু দুখন তেজপাত আৰু অলপ পিয়াজ দি এতিয়া ভালদৰে ভাজিব লাগিব আৰু দুটামান কেঁচা জলকীয়াও ইয়াতে দি দিছো পিয়াজখিনি এতিয়া অলপ সময় ভালদৰে ভজাৰ পাছত ইয়াতে দিম এতিয়া মাংসখিনি আচলতে আজি মাংসটো ইমান এটা বৰ ঠিক নহয় ছাগলীটো বৰ সৰু ছাগলী মানে ইমান তেল নাই অকমান ডাঙৰ ছাগলী হলে তেল ওলালে ভাল লাগে আৰু ইয়াতে হালধি নিমখ আৰু মছলা দি এতিয়া 10 মিনিট মান ভাজিম আৰু 10 মিনিট মান ভজাৰ পাছত ইয়াতে দিম এতিয়া অমিতা আলু আৰু বিলাহী জিমৰ পৰা অহাৰ পাছত মানে আমাৰ বেলেগ বস্তু মানে খাবলৈ টাইমে নিমিলে ডাইৰেক্ট ভাতেই খাই দিওঁ বাচন বৰ্তন ধুই ভাত বনাও মানে 10টা বাজেগে আকৌ ৰাতিপুৱা কাম থাকেই আৰু সেইটো কাৰণে বেলেগ বস্তু খোৱাই নহয় আৰু ডাইৰেক্ট ভাতেই খোৱা হয় এতিয়া দেখিছে আমাৰ মাংস ৰেডি হৈ গৈছে কুকাৰত মানে চিটি দুটা মাৰি দিলো পটাপট হৈ গ'ল আৰু এতিয়া ভাতটো খাই ল'ব লাগে ধুনীয়া সিজিছে মজা লাগিছে খাই